গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীত দ খাৱৈত পৰিল তিনিটাকৈ বন্যহস্তী। বন বিভাগৰ তৎপৰতাত উদ্ধাৰ বন্যহস্তী তিনিটা। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীত দ খাৱৈত পৰিছিল তিনিটাকৈ বন্যহস্তী আৰু বন বিভাগৰ তৎপৰতাত উদ্ধাৰ বন্যহস্তী তিনিটা। নিশা লক্ষীপুৰ বন বিভাগৰ অন্তৰ্গত চৈবাৰীত পানী খাবলৈ আহি তিনিটাকৈ বন্যহস্তী দ খাৱৈত পৰে আৰু খবৰ পাই ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ দল এটা উপস্থিত হয় আৰু দুখনকৈ এক্সকাভেটৰৰ সহায়ত অতি কম সময়ৰ ভিতৰত বন্যহস্তী তিনিটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীত দ খাৱৈত পৰিছিল তিনিটাকৈ বন্যহস্তী আৰু বন বিভাগৰ তৎপৰতাত উদ্ধাৰ বন্যহস্তী তিনিটা। নিশা লক্ষীপুৰ বন বিভাগৰ অন্তৰ্গত চৈবাৰীত পানী খাবলৈ আহি তিনিটাকৈ বন্যহস্তী দ খাৱৈত পৰে আৰু খবৰ পাই ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ দল এটা উপস্থিত হয় আৰু দুখনকৈ এক্সকাভেটৰৰ সহায়ত অতি কম সময়ৰ ভিতৰত বন্যহস্তী তিনিটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লক্ষীপুৰৰ বাবলু হোটেল আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লক্ষীপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।